হেল্ল' এভৰিৱান, মই পূৰবী আৰু আপোনালোকে চাই আছে অসমৰ জীয়ৰী গাঁৱলীয়া ছোৱালীৰ ইউটিউব চেনেল। আজি আমি গৈ আছোঁ ননৰীতে অনুষ্ঠিত হোৱা কৃষি মেলাৰ গ্ৰন্থ উৎসৱলৈ। তাতে আমাৰ ভণ্টি খুচিয়ে নাচিব, মামাৰ ছোৱালীয়ে। তাকে আপোনালোককো দেখাম আমাৰ কৃষি মেলাখন কেনেকুৱা হৈছে। এইখন আমাৰ কলেজৰ ফালৰ পৰাই অনুষ্ঠিত কৰা হৈছে, ননৰী কলেজ। আৰু মই সেইখনতে যিহেতু পঢ়ি অহা, যাবলৈও মনটো গৈ আছে, সেইবাবেহে যাবলৈ ওলাইছোঁ। লগতে ভণ্টিও যাব। এইজনী হ'ল ভণ্টি, ৰেডি হৈ গৈছে তাই। আৰু আপোনালোকক খুচিহঁতকো দেখে, আমাৰ খুচি ৰেডি হৈ আহিছে। গ্ৰন্থমেলা চাবলৈ খুচি, মই, মামী, কেশৱ, আমাৰ ভণ্টি আহিছে। আৰু আহি পেলাই আমি ওচৰৰে বৌজনী ঘৰলৈ আহিছোঁ, বৌজনী ননৰীত ভাড়া থাকে। আৰু তাহাঁতৰ ঘৰতে আহিছোঁ। খুচিহঁতে অলপ প্ৰেক্টিচ কৰিব। এইফালে খুচিক দেখাই দিছোঁ। খুচিক কেনেকুৱা লাগিছে ক'ব দেই। এয়া সংগীতা বৈ চাহ দিছে দেই আমাক। এইখন আকৌ মই পঢ়া কলেজখন হয় দেই। দেখাই দিলোঁ আপোনালোকক। মামীহঁত সেই বৌজনীৰ ঘৰতে থাকিলে আৰু আমি গ্ৰন্থমেলা চাবলৈ আহিলোঁ। খুচিহঁতে যিহেতু প্ৰেক্টিচ কৰিব অকণমান, আৰু তাই নাচিবৰ বাবেই আমি আহিছিলোঁ। সেইবাবে বোলো আমি অকণমান আগতে চাই ল'ম, আৰু তাৰপিছত তাই আহিলে নাচিব, আৰু সেয়া চাম। এয়া আমি গৈ পালোঁগৈ। গ্ৰন্থমেলা খুব ধুনীয়াকৈ পাতিছে। গেটটো যে কি ধুনীয়াকৈ দিছে। আৰু আমি গৈ পাওঁতে তাত কলেজৰ ল'ৰা ছোৱালীবোৰে নাচি আছিল। আৰু তাৰপিছত আমি অকণমান ঘূৰি ল'লোঁ। বহুতো কিতাপৰ দোকান আহিছিল, ফুলৰ দোকান। আমি পিছে একো নিকিনিলোঁ, আমি অকল চাবলৈহে গৈছিলোঁ। খালি আমি খালোঁ। আৰু ইয়াতে আমি ফুলবোৰ চাই আছিলোঁ, কেশৱে ফুল কিনিব যে, সেইবাবে চাই আছিলোঁ আৰু দাম দৰ কৰি আছিলোঁ। এতিয়া কেনেকৈ বিচাৰি পাব বাৰু ইয়াত? চিত্ৰাংকন প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আৰু এই গ্ৰন্থমেলাখনলৈ এখন ধুনীয়া কাঠৰ দোকান আহিছিলে, কাঠৰ বস্তু অনা। তাতে নিম কাঠৰ ফণি, বিভিন্ন ধৰণৰ বস্তু আহিছিলে। ইয়াত থপনা, বেলনা, চব কাঠৰ আৰু হেতা। তাৰপিছত ইয়াত দেখিছে নহয়, বিভিন্ন ধৰণৰ বস্তু আছে। ট্ৰে, ফণি, আকৌ ইয়াত ধূপদানি হয়। দামবোৰ অলপ বেছি হয়, কিন্তু আৰু কাঠৰ বস্তু যিহেতু দামটো অলপ বেছি হ'বই। পিন্ধাটো আনাচোনকৈ সঁচাও। সাধনা সংগম বিদ্যালয় মৰিকল। এয়া যে আপোনালোকে নাচা দেখিলে, আমাৰ খুচিহঁতে নাছিলে। আৰু খুচিহঁতে মৰিকলঙতে শিকিবলৈ যায়। তাৰ পাছতে সংগীতানুষ্ঠান আৰম্ভ কৰা হ'ল। আমাৰ বসন্ত ছাৰে এই কৃষি মেলাখনৰ উপলক্ষে এটা গান ৰচিছিল, আৰু সেইটোৱে মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীসকলে গাব।
লোৱা পাৰ্টি খাবলৈ বহি আছোঁ এতিয়া হোটেলত আমি কালাগান লৈছোঁ এয়া লালমোহন লৈছে দুটা